Hello everyone, welcome to my mini vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মিনি ভ্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ কাৰণ আজি হৈছে সানডে আৰু সানডে মোৰ আটাইতকৈ ভাল লগা কাম মানে মিউজিক স্কুললৈ যাওঁ গান শিকিবলৈ। সেইবাবে আজি সোনকালে উঠিলোঁ যিহেতু মৰ্ণিং ক্লাছ সোনকালে আৰম্ভ হয়। আৰু বাহিৰতে দেখিছেনে বতৰটো অকণমান সেমেকা বাৰু ভালেই। এইকেইদিন যিহে গৰম পৰিছিল। এফালে এটা মোলে বুলি ব্ৰেকফাষ্ট ৰেডি কৰিয়ে দিলে আৰু সোনকালে খাই লৈ এফালে ময়ো ওলাই ৰেডি হৈ গ'লোঁ আৰু আজি আইতাও মোৰ লগত যাব সেইকাৰণে বেছি ভাল লাগিছে। এইফালে মই স্কুল আহি পালোহি আৰু আহি পায়ে মোৰ অলপমান স্কুলত কাম আছিল গতিকে সেইখিনি কৰি মই গ'লোঁ ক্লাছলৈ বুলি। আৰু এই অকণমানি কেইটালৈ চাওকচোন ইমান ধুনীয়াকৈ গানৰ প্ৰেক্টিচ কৰি আছে। অলপ সময়ৰ পিছত ময়ো নিজৰ প্ৰেক্টিচ কৰি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি থাকোঁতে এয়া আইতালৈ চাওকচোন মই প'জ দিয়া দেখি তেওঁ দিছে। সেইকাৰণে ময়ো মৰমতে আইতাৰ গালখনত চুই দিছিলোঁ আৰু আমি দুয়োজনী আহি ঘৰ পালোহি। আহি পায়ে আইতাই মোলৈ বুলি পকৰি বনাইছিলে আৰু গধূলি সময়ত মায়ে মেগী খাওঁ বুলি কোৱাত মই বনাই দিলোঁ। আজি মিনি ভ্লগটো তেন্তে ইমানতে সামৰিছোঁ। লগ পাম আকৌ এটা মিনি ভ্লগৰ সৈতে, তেতিয়ালৈকে বাই বাই।